Lihat Anda. Kami pokoknya Haboya Adimai Maggi pokora बनबा Haboya Mayoke अपने होया केनेके Maggi pokora बनाई Haboya aha Ami koya Haboya aha নমস্কাৰ চন্দনা ক্ৰিয়েটিভিটিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আপোনালোক সকলোৰে নিশ্চয় ভাল মোৰো ভালেই আজি মই মেগীৰ পকৰা বনাম যেহেতু বিৰাট ঠাণ্ডা পৰিছে মেগীৰ পকৰা বনাও বুলি ভাবিছোঁ মেগীৰ পকৰা বনাবলৈ বিশেষ জগাৰ একো নালাগে মই দুটা পেকেট লৈছোঁ 10 টকীয়া মেগীৰ পেকেট দুটা লৈছোঁ ডাঙৰ সাইজৰ দুটা পিয়াজ লৈছোঁ এটা কেঁচা জলকীয়া লৈছোঁ সৰু সৰুকৈ কাটি লৈছোঁ জ্বলা বেছি লোৱা নাই যেহেতু আমাৰ ঘৰত বাচ্চা আছে বাচ্চাই খাব এই কাৰণে লোৱা নাই নিমখটো সোৱাদ অনুযায়ী দিব যিমান পৰিমাণৰ মেগী লয় তেনেকৈ সোৱাদ অনুযায়ী নিমখটো দি দিব আপোনালোকে মই সৰু চামুচেৰে অকমান জিৰাৰ গুড়ি লৈছোঁ এয়া বেচন লৈছোঁ ইয়াৰে পৰা যিমান পৰিমাণৰ বেচন লাগে সেইখিনি দি দিম পাছত আৰু এয়া কেঁচা ধনিয়াৰ পাত লৈছোঁ অলপমান জ্বলাটো বেছিকৈ খালে আপোনালোকে জ্বলাটো বেছিকৈ লৈ ল'ব লগতে অকমান এচামুচমান জলকীয়াৰ গুড়িও দিব পাৰে জলকীয়াৰ গুড়ি দিলে পকৰাটো দেখিবলৈ ধুনীয়া হয় ৰঙা পৰি যায় ৰঙা হয় মই দিয়া নাই আমাৰ ঘৰত সৰু বাচ্চা আছে খাম বুলি ভাবি আছে যেহেতু মই বেছি জ্বলা দিয়া নাই এতিয়া আৰম্ভ কৰোঁ পকৰা বনোৱা প্ৰথমতে মই এই মেগীখিনি পানীত অলপ বইল কৰি ল'ম সিজাই ল'ম পানীটো গৰম হৈছে মেগীত থকা মছলাটো থৈ দিলোঁ এইটো লাগিব এইটো দিব লাগিব মেগীটো সিজি গৈছে ধুনীয়াকৈ এতিয়া পানীৰ পৰা উঠাই থম অলপ সময়ৰ কাৰণে পানীটো গলে ইয়াত আটাইখিনি বস্তু দি ভালদৰে সানিব লাগিব মেগীখিনি সিজাই লোৱা হৈ গ'ল এইখিনি পানীৰ পৰা নমাই থলোঁ ডাঙৰ সাইজৰ দুটা পিয়াজ লৈছিলোঁ এইখিনি সৰু সৰুকৈ কাটি ল'লোঁ এতিয়া এই আটাইখিনি মছলাখিনি আৰু এই মেগীখিনি ইয়াত বাকি দিম সৰু চামুচেৰে অকমান জিৰা লৈছিলোঁ এইখিনিও দি দিলোঁ এইখিনি নিমখ লৈছিলোঁ এইখিনি জলকীয়া লৈছিলোঁ কেঁচা জলকীয়া এইখিনিও দি দিলোঁ এতিয়া এই মেগী মছলাখিনি দি দিম 2 পেকেট লাগিব এতিয়া এই বেচনখিনিৰ পৰা ডাঙৰ চামুচেৰে 2 চামুচ বেচন ল'লোঁ আৰু শেষত কেঁচা ধনিয়াৰ পাতখিনি দি দিলোঁ সৰু সৰুকৈ কাটি দিলোঁ আটাইখিনি সামগ্ৰী পকৰাৰ কাৰণে লোৱা বেছি সামগ্ৰী নালাগে যিখিনি লৈছোঁ সেইখিনি আটাইখিনি ইয়াতে লৈ ল'লোঁ এই বাউলটোত এতিয়া এইখিনি ভালদৰে সানি ল'ব লাগিব এইখিনি ধুনীয়াকৈ সানি লোৱা হৈ গ'ল এতিয়া তেলত ভাজিম কেৰাহী তুলি দিলোঁ গেছত কেৰাহীটো গৰম হৈছে এতিয়া তেল দি দিম তেলটো গৰম হৈছে এতিয়া এইখিনিৰ পৰা অলপ অলপকৈ দি যাম হৈ গ'ল ভজা ৰঙচুৱাকৈ ভাজি ল'লোঁ এতিয়া এইখিনি তেলৰ পৰা নমাই থম এনেদৰে সকলোখিনিয়ে পকৰা ভাজি ল'ম মেগীৰ পকৰা আপোনালোকেও ঘৰত ট্ৰাই কৰি চাব বহুত ভাল লাগে খাবলৈ বহুত টেষ্টি লাগে সকলোৱে খাব পাৰে সৰু ডাঙৰ বুলি কথা নাই সকলোৱে খাব পাৰে আমাৰ ঘৰত প্ৰায় বনাও ঠাণ্ডাৰ দিনত এইটো বহুত ভাল লাগে গৰমে গৰমে আপোনালোকেও ঘৰত ট্ৰাই কৰি চাব বহুত ভাল পাব
এয়া চাওক মেগীৰ পকৰা ৰেডি হৈ গ'ল বিৰাট টেষ্টি লাগে খাবলৈ আপোনালোকে নিশ্চয় ট্ৰাই কৰি চাব বেছি একো যোগাৰো নালাগে আৰু ঠাণ্ডাৰ দিনত বহুত ভাল লাগে মাত্ৰ জ্বলাটো অলপ বেছি কৰি দিব লাগে ইয়াৰ লগত এটা বাটিত চচ এটা বাটিত মেয়নিজ লৈ ল'ম আৰু টেষ্টি লাগিব খাবলৈ এয়া চাওক ঠাণ্ডাৰ দিনৰ স্পেচিয়েল মেগী পকৰা ৰেডি হৈ গ'ল এতিয়া খোৱাহে কথা আৰু খাব লাগে তো প্ৰথমতে মই লিলি মাইনাক টেষ্ট কৰি চাবলৈ দিম যেহেতু তাই খাম বুলি কৈছিল সেইকাৰণে বেছি জ্বলাও দিয়া নাই তো বলক প্ৰথমতে তাইকে টেষ্ট কৰি চাবলৈ দিওঁ মই দে মাকে বদে Tasty. Yummy, yummy. Yummy, yummy. Ma, তুমি খাও তুমি খাও মই খাওঁ দেই হা গুমা খাও গুমা খাও ৰ'বা আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰি দিব কমেণ্ট কৰি জনাব আৰু ছাবস্ক্ৰাইব কৰি দিব লগতে কাষত থকা বেল আইকনটো টিপি দিব তো আজিলৈ বাই বাই Bye bye. Koi kita bomai. Ta. Bye bye. Bye. I love you. Tata. Bye bye.